বিনা কাৰণত যদি আপোনাৰ ল'ৰাজনক কোনোবাই ডিঙিত চিপি প্ৰাণে মৰাৰ ভাবুকি দিয়ে আপুনি সহ্য কৰিব পাৰিবনে? হয়তো কেতিয়াও নোৱাৰে। এইজনৰ নাম হেনো ভাৰ্গৱ বৰবৰুৱা। এইজনে এজন ডেলিভাৰী বয়ক নো পাৰ্কিঙত সোমোৱাৰ কাৰণে গুণ্ডাগিৰি অত্যাচাৰ আৰম্ভ কৰি দিছে। ল'ৰাজনৰ ভুল হৈছে গম পাইছো, তই ফাইন কাট। গুণ্ডাগিৰি অত্যাচাৰ ডিঙিত চিপিবলৈ অধিকাৰ কোনে দিলে তোক? আচলতে সেই ল'ৰাজনো আমাৰ দৰে মধ্যবিত্তৰ কাৰণে ডিঙিত চিপি মাৰধৰ কৰিবলৈ সাহস কৰিলে। যদি সেই ডেলিভাৰী ল'ৰাজনৰ ঠাইত কোনোবা চাকৰিয়াল কোনোবা মন্ত্ৰী ল'ৰা হল হয় তেনেকুৱা অত্যাচাৰ তেনেকুৱা ব্যৱহাৰ নকৰিলি হয় চাগে। তাকো এতিয়া দেউতাক নোহোৱা এজন মধ্যবিত্ত ঘৰৰ ল'ৰা, তাকো এজন ডেলিভাৰী বয়, এনেকুৱা অত্যাচাৰ কৰাটো সাধাৰণ কথা হয় নে নহয়? আমাৰ দৰে মধ্যবিত্ত ঘৰৰ ল'ৰাৰ কাৰণে পুলিচবোৰ হৈছে জমদূত। কাৰণ আমাৰ দেউতাহঁতে কোনো ভাল চাকৰি নকৰে, কোনো ডাঙৰ বিজনেছ নকৰে, সেইবাবে আমাক পুলিচে এনেকুৱা অত্যাচাৰ কৰিবই। এনেকুৱা ঘটনা অকল জ্ঞানদীপৰ লগতে নহয়, অসমৰ বহুতো ঠাইত এনেকুৱা ঘটনা ঘটিয়ে আছে। সেইবাবে সাধাৰণ জনগণ সজাগ হবলৈ হল আৰু অন্যায় বিৰুদ্ধে মাত মাতিবলৈ হল। শুনিছো এই মানৱৰূপী ৰাক্ষসটোক নিলম্বন কৰি থৈছে। নিলম্বন কৰি থোৱা মানে অকল ৰেষ্ট লৈ থকাহে বুজায়। অসম আৰক্ষীলৈ মোৰ এটাই ৰিকুৱেষ্ট, এই ৰাক্ষসজনে যেনেকৈ এজন ল'ৰাক ডিঙিত চিপি গুণ্ডাগিৰি আৰম্ভ কৰিছিল তেনেদৰে এই ৰাক্ষসটোকো দৃষ্টান্তমূলক যাতে শাস্তি প্ৰদান কৰে। আচলতে এনে কিছুমান আৰক্ষীৰ বাবে সাধাৰণ ৰাইজৰ আৰক্ষীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস হেৰাই গৈছে। মূৰ্খ মানুহে কেতিয়াও সমাজ ধ্বংস নকৰে, সমাজ ধ্বংস কৰে এনেকুৱা উচ্চ শিক্ষিত মূৰ্খ আৰক্ষী বিষয়াহে। মানুহক মানুহ হিচাপে গণ্য কৰিব লাগে। কাৰ জীৱন কেনেকে চলি আছে কোনেও ক'ব নোৱাৰে। ভাল পোষ্ট এটাত চাকৰি পালি বুলিয়ে মানুহকো গণ্য নকৰিবিনে? এই আৰক্ষী বিষয়াজনক সন্দৰ্ভত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে এবাৰ শুনকচোন। পুলিচে নিজৰ কেৰেক্টাৰ বদলাব লাগিব। আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব। পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও তেওঁ এৰেষ্ট হ'ব। আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি SP লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে। কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা।